আমি এতিয়া চাহ খাওঁ আমি হলালৈ পোনপ্ৰথমে সকলোকে অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো ভালে কুশলে থাকক তাৰে কামনা কৰিছোঁ। চ' আজি দিনটো কি কৰোঁ আপোনালোকক দেখাই থাকিম বুলি ভাবি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আমাৰ কপৌ ফুল আপোনাক দেখাইছোঁ ৰ'ব। ভিডিঅ'টো চাই থাকিব শেষৰলৈকে। এতিয়া তই আমাৰ আগত আইদেউ মই নিদিয়া খালে মাৰিবলৈ দে মাৰিবলৈ দিয়া এতিয়া তুমি আৰু ঘৰৰ পৰা আনিবাগে আকৌ এইটো লৈ থা তুমি জিকিলা আমাৰ অকণমানিজনীকো উলিয়াই দিলোঁ বিহুলৈ বুলি। আৰু এয়া তাহাঁতৰ বিহু। সিহঁতক দেখিলে সঁচাকৈ সৰুকালৰ দিনবোৰে মনত পৰি যায়। আমিও আগতে এনেকৈ নাচিছিলোঁ। এতিয়া সঁচাকৈ ভাবিলে মনটো বেয়াই লাগে। বিহু বুলি ময়ো ওলাই মেলি ফটো মাৰিলোঁ, ৰিলছ বনালোঁ। আপোনালোকে মোৰ ইনষ্টাগ্ৰামত গৈ চাব পাৰিব। এতিয়া যাওঁ ফিল্ডত বিহু হৈ আছে চাবলৈ, দেৰিয়ে হৈছে। বিহু চাই মেলি আহিলোঁ। তাৰপাছত ঘৰতে এয়া জেং বিহু গাঁৱৰে। আৰু এয়া আমাৰ ৰাতিৰ বিহু মানে পেট বিহু। ঘৰৰ সকলোবোৰ মিলি আমি প্ৰতি বছৰে এনেকৈ ৰাতি ঘৰতে বিহু গাওঁ। শেষত আপোনালোক সকলো ভালে কুশলে থাকক, হাঁহি ফূৰ্তি কৰি থাকক তাকে কামনা কৰিছোঁ। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, বহুত কিবাকিবি দেখাবলগীয়া আছিলে কিন্তু মোৰ নহ'লে দেখুওৱা। চ' আজিলৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'তে লগ পোৱাৰ আশাৰে। বাই বাই।